আজি আমাৰ পদযাত্ৰা এই পূজাত আমাৰ কোটাবাৰী গ্ৰাম পৰা আৰম্ভ হ'ব। এই এটা আমি 21 তাৰিখৰ পৰা আজি আমি 29 তাৰিখ হ'ল। মোটামুটি আমি মাজত পূজাৰ কাৰণে 3 দিন বন্ধ থৈছিলোঁ। যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আজি 6 দিনত আগবাঢ়িল। আমি যিখিনি পৰিৱেশ পাইছোঁ আজি আমাৰ দৰংগাজুলি সমষ্টিৰ যিখিনি প্ৰাইমাৰীবিলাক আমি সোমাই আহিলোঁ, সেই অঞ্চলত বিভিন্ন সমস্যা আছে। এই সমস্যাবিলাক আমি আজি ছিনিয়ৰ মানুহবিলাকৰ লগত বা ৰাইজৰ লগত আমি মত বিনিময় কৰি আহিছোঁ। আৰু ৰাইজে যোৱা 17টা বছৰত যিখিনি BPF নকৰিলে সেইবিলাক কামটো কৰাৰ কাৰণে আমাক অনুৰোধ কৰিছে। আৰু তেওঁলোকে আমি যিটো পৰিৱৰ্তন যাত্ৰা কৰিছোঁ আদৰি লৈছে। আৰু তেওঁলোকে আমাক কৈছে যে ৰাইজে কৈছে আমি আপোনালোকৰ লগত আছে বা আমাক সহায় কৰিব, সেই আশ্বাসটো আমাক ৰাইজে দিছে। ৰাস্তাটো BPFৰ নেকি, হাগ্ৰামাৰ দেউতাকৰ নেকি ৰাস্তাটো, কাৰোবাৰ মানে খাম্পা চন্দনৰ ৰাস্তা নেকি দেউতাকৰ? সেইটো চৰকাৰী ৰাস্তা, সেইটো ৰাজহুৱা ৰাস্তা। সেই ৰাস্তাটো তেওঁলোকে বনোৱা নাই, তেওঁলোকে বনোৱা ৰাস্তা নহয়। আজি নিজৰ ৰাস্তা নিজৰ মাটিৰ ৰাস্তা বনাই দিয়া নাই। সেইটো ৰাস্তা আগৰ পৰাই আছে ৰাস্তা, ৰাইজৰ ৰাস্তা। সেইটো চবৰ কাৰণে, সেইটো বড়োৰ কাৰণে নহয়, সেইটো BPF বা BJP বা UPPL বা কংগ্ৰেছ ইউটিউবৰ নহয়, সেইটো ৰাইজৰ ৰাস্তা। আৰু যিখিনি ৰাস্তা বনাইছে সেই ৰাস্তাটো হাগ্ৰামাই বনোৱা নাই, সেইটো পেকেজটো চেণ্ট্ৰেলৰ পৰা দিছে। সেই পেকেজটো তেওঁলোকে যিটো ৰুলিঙত আছে তেওঁলোকে এইটো ইউটিলাইজ কৰিছে। আমাৰ কেন্দ্ৰীয় কমিটিৰ নিৰ্দেশ 5 তাৰিখলৈকে আমি কৰিব লাগে। 5 তাৰিখত যদি আগত আমি শেষ কৰিব পাৰি আমাৰ 8খন VCDCত আমি তাৰ আগতে সমাপ্ত কৰিম। আৰু ক্লজিং চেৰিমনি আমি জাকজমকীয়াকৈ কৰিবলৈ হাতত লৈছোঁ। চাওক, এইটো এটা পদযাত্ৰা, এয়া আমাৰ পৰিৱৰ্তনৰ যাত্ৰা। আৰু আমি আজি পদযাত্ৰাৰ জৰিয়তে গাঁৱে ভূঞে চুকে কোণাই সোমাই পেলাই আমাৰ ৰাইজৰ আমি মাজত সোমাই ৰাইজৰ সুখ দুখ আমি বুজ লৈছোঁ। আৰু ইয়াত আমি ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। ৰাইজে UPPLক আঁকোৱালি লৈছে। এই পদযাত্ৰাক তেওঁলোকে সন্মান সহকাৰে আঁকোৱালি লৈছে। আৰু তেওঁলোকৰো বিশ্বাস, মনত এটা বিশ্বাস জাগিছে যে UPPL দলে আগন্তুক দিনত পৰিৱৰ্তন আনিব, ন্যায় দিব, সমন্বয় গঢ়িব, এয়া তেওঁলোকৰ দীৰ্ঘ বিশ্বাস। আৰু আমি দেখিলোঁ 17 বছৰত বহু উন্নয়ন হোৱা নাই, পিছ পৰি আছে। এতিয়াও যিখিনি হ'ব লাগিছিল 17 বছৰত হোৱা নাই। 2-এটা ৰাস্তা হৈছে, ডাঙৰ কথা নহয়। পৰিৱৰ্তন হৈছে আজি, আমি নাই বুলি নকওঁ। BPFৰ সেই নেতাবিলাকৰ পৰিৱৰ্তন হৈছে, জনগণৰ পৰিৱৰ্তন হোৱা নাই, ৰাইজৰ পৰিৱৰ্তন হোৱা নাই। আজি সমন্বয় হৈ গৈছিলে, ইয়াত বিশ্বাস নাইকিয়া হৈছিলে, মানুহৰ সমাজত ভুল বুজাবুজি হৈছিল, তেওঁলোকৰ দিনতে হৈছিলে। কিন্তু আজি এছামে ৰাজনীতি কৰাৰ নামত আমাক বদনাম দিব বিচাৰে। UPPL আহিলে এইটো হ'ব সেইটো হ'ব, কিন্তু ৰাইজে বুজি পাইছে এতিয়া।